তিতা হেল্ল' নমস্কাৰ কি খবৰ আজি আহিলোঁ পথাৰলৈ মানিমুনি বুটলিবলৈ আহিছোঁ মানিমুনি ইমান ওলোৱাই নাই মানিমুনি এজোপা দুজোপা ওলাইছে হ'লেও মানিমুনি উঠাওঁ মানিমুনি আজি চাটনি খাব লাগিব চাটনি মানিমুনি পাইছোঁ তেন্তে ব'লক মানিমুনি বুটলোঁ এইয়া দেখিছে মানিমুনি এইয়া মানিমুনি লৈ ল'লোঁ মানিমুনি মানিমুনি লৈ ল'লোঁ এইটো সৰু মানিমুনি নহয় এইটো বৰ মানিমুনি বুলি কয় ডাঙৰ জাত এই গোটেই নৰা লাগি দেখাবলৈ এয়া দেখিছেনে নৰাই চৰাই বুটলি লৈছোঁ আৰু ঘৰৰ পিছত ভালকৈ বাচিম আৰু তো এইকেইটালৈ এৰুৱাম বুলি আহিছোঁ নোৱাৰিছে অ' বাদ দিয়ক এনেকৈ লৈ লওঁ মানিমুনি লৈ আছোঁ এতিয়া আমি আজি বহুত দিনৰ মই ৰ'দ ওলাইছে পূৰা এসপ্তাহ বেছি হ'লেও কম নহয় আজি ৰ'দ ওলাইছে মনটো ভাল লাগিছে সেইকাৰণে ৰ'দ ওলোৱা দেখি মানিমুনি বুটলিবলৈ আহিলোঁ বৰষুণ পাই কিনে পূৰা কোমলি কিনে মানিমুনি ওলাইছে সেয়া দেখিছেনে মানিমুনি লৈ লৈছোঁ আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ প্ৰায় 2-3 মাহমান হৈ গ'ল চাগে বেছি হ'লেও কম নহয় ভিডিঅ' বনাইছোঁ কাম কৰা ল'ৰাজন আৰু কি ক'ম আৰু ভিডিঅ' বনাবলৈ সময়ে নাপাওঁ বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ এনেও প্ৰথম ভিডিঅ' বনোৱা মানুহ কথা ক'ব ভালকৈ নাজানো আৰু এতিয়া এনেও বহুত দিনৰ মূৰত বনাইছোঁ এনেও কাম কৰা লাগিছে আৰু এতিয়া কথা কৈ মানিমুনি বিচাৰি আছোঁ এইয়া মানিমুনি খাব লাগে তো মানিমুনি এতিয়া চাটনি কৰিম আৰু অলপ আলুৰ লগত ভাজি খাম আলুৰ লগত ভাজি খাবচোন মজা লাগে গৰম উঠি গৈছে আজি ৰ'দ দিছে জাম্পাৰটো খুলিব লাগিব পথাৰৰ মাজত পূৰা ৰ'দ দি আছে এইফালে আমাৰ পথাৰ এইফালে মোৰ পিছফালে এখন আমাৰ হাবি মানে জংঘল গৰম উঠিছে জাম্পাৰটো খুলি লওঁ জাম্পাৰ ভিতৰত আকৌ ছয়টা হাফ ছয়টা এইটো জাম্পাৰ খুলিলোঁ এইবাৰ খুলিম ছয়টা এইটো হৈ গ'ল হাফ ছয়টাৰ খুলি দিলোঁ এতিয়া লাগিছে ভাল নহ'লে বহুত গৰম উঠিছিলে ৰ'দত আকৌ লাগি যাওঁ মানিমুনি বুটলত আৰু অলপমান বিচলিম বেছি নালাগে একেদিনাখনে ইমানকৈ লৈ গ'লে পিছত খাম কি এনে কি কয় আৰু এনেও জোখতকৈ অধিক বেছি হ'লে ভাল নহয় অলপমান লৈ লওঁ তো ব'লক আকৌ মানিমুনি বুটলোঁ এইখিনি গোবৰ দেখিছেনে শুকান গোবৰ এই গোবৰৰ ওচৰতহে কিন্তু ডাঙৰ মানিমুনি হয় সাৰটো পায়তো হ'লেও এতিয়া ওলোৱা নাই বাৰু ওলাব আৰু লাহেকৈ সৰু ওলাইছে এইকেইটা সৰুকৈ আমি এতিয়া গোবৰৰ ওচৰখিনি নিনোচোন বাদ দি ছাইডৰখিনিকে লওঁ লৈ ল'লোঁ মানিমুনি আজিলৈ ইমানেই হ'ব আৰু পিছত নিম কিন্তু এটা কথা গোটেই জাবৰ ঘৰত চফা কৰিবলৈ পালে মই পাম চাগে চফা কৰিবলৈ জাবৰ নিছোঁ যখন এতিয়া আমি কি কৰিম এই ওচৰে পাঁজৰে অকণমান কিবা কিবি আৰু ভিডিঅ' বনাইছোঁ যখন কিবা কিবি আৰু চিনেমেটিক
চিনেমেটিক লগাই অকণমান শ্বুট লৈ লওঁ এনেই কৈছোঁ দেই চিনেমেটিক ভিডিঅ' বনাব পৰা হ'লেতো কথাই নাছিলে এইখিনিতে ল'বলৈ এতিয়া হাততে লৈ লওঁ অলপ মানে এইখন দেখিছেনে আমাৰ দিখাৰী আগৰ ভিডিঅ'ত মই দেখাইছোঁ 2-3বাৰ মোৰ যিকেইটা ভিডিঅ' আছে গোটেইখনত এখনেই আছে দিখাৰীখন তো হ'লেও ইয়াৰ ওচৰে পাঁজৰে অলপমান ভিডিঅ' শ্বুট ল'লোঁ দেখাম আপোনালোকক ৰাতিপুৱা কেনেকুৱা হৈ আছিলে নিয়ৰ পৰি দেখাম আৰু অলপমান তো এতিয়া ঘৰলৈ যাওঁ হৈ গ'ল এয়া মোৰ চুৱেটাৰটো লৈ লওঁ চুৱেটাৰ জাম্পাৰ মেইন বস্তুটো হ'ল এইটো আমাৰ মানিমুনি আজি চাটনি হ'ব মানিমুনি চাটনি খাওঁ নাখাওঁ এইটো দেখাওঁ নাজানো আৰু ভিডিঅ' কেতেকৈ খাওঁ আজি নিশ্চয় হয় চাটনি আজি খাম বুলি কৈছোঁ হয় আকৌ বনোৱা হয়নে নহয় তাকো নাজানো বহুত গৰম লাগিছে বহুত দিনৰ মই ৰ'দ পাইছোঁ ভালো লাগিছে আৰু গৰমত অশান্তিও লাগি গৈছে বহুত দূৰ খোজকাঢ়ি আহিলোঁ ঘৰৰ পৰা এইখন আমাৰ দিখাৰী পানী শুকাই একেবাৰে তলিত আছেগৈ পটককেনে মনত পৰিলে পথাৰৰ ছাইডতে এজোপা বগৰী গছ আছে কাপোৰকেইটা পৰিব এতিয়া পৰিলে ঐ পথাৰৰ ছাইডতে এজোপা বগৰী গছ আছে বগৰী লাগিছেনে নাই তাকো নাজানো তো চাওঁগৈ যদি খাব পৰা হৈছে দুটামান খাম বতৰৰ ফল বতৰত খাব লাগে খাইছোঁ বাৰু বগৰী এইজোপা খোৱা নাই ইয়াৰ পৰা বগৰী গছ দেখিছোঁ দেই আপোনাৰ লগত দেখাম এতিয়া মই ৰখিব এইজোপা বগৰী গছ এইজোপা বগৰীটো লাগি আছে কিন্তু পকা নাই কেঁচা ওচৰত গ'লেহে গম পাম বলক ওপৰলৈ যাওঁ ওচৰলৈ যাওঁ বলক বগৰী হৈ গ'ল বম্ম কেঁচা বগৰী বম্ম কেঁচা
নহ'ব। এইজোপা হ'ল বগৰী গছ, কেঁচা হৈ আছে। আহিলোঁ যখন আৰু এটা খাই থৈ যাম, কেঁচা হ'লেও খাই থৈ যাম এটা। তিতা মস্ত তিতা, নাখাওঁ দেই এজোপা পকাতে খাই পাইছোঁ। মুখখনেই বেয়া লাগিলে দেই, মস্ত বেয়া। আমি গ'লোঁ মুখখন বেয়া লগাবলৈ গ'লোঁ আৰু বগৰী গছ কি বগৰী গছ কৈ আছে। বগৰী গছৰ তললৈ এনেই গ'লোঁ কেঁচা বগৰী খাবলৈ, মুখখন বেয়া লগাবলৈ। ইয়াত ওলাইছে সৰু মানিমুনি, এইটো সৰু মানিমুনি দেখিছেনে? এইখিনি দেখিছেনে নাজানিছোঁ দেই আপোনালোকে, হ'লেও উঠাব নোৱাৰিম। এইখিনি সৰু মানিমুনি, সৰু ডাঙৰ হ'লেহে নিম আৰু বাদ দিয়ক। এইখিনি সৰু মানিমুনি যদি একেবাৰে সৰু মানিমুনি আৰু উঠাব নোৱাৰি তাক, আৰু অলপ ডাঙৰ হ'লে নিব পাৰিম। কাপোৰকেইটা বৰ আমনি কৰি আছে মোক। এতিয়া ঘৰ মূৰা হওঁ, মানিমুনি লৈ ল'লোঁ, বগৰী খাই ল'লোঁ তিতা। এতিয়া আমি গৈ আছোঁ ঘৰ। বাকী এইটো একবাৰ চাই লওক, আমাৰ ফৰেষ্ট জংঘল 360 ভিউ এটা দেখাই দিলোঁ আপোনালোকে। একপাক ঘূৰি দিলোঁ, মই ক'বই নোৱাৰিলোঁ। এটা বস্তু দেখাম আপোনালোকক, এইখন হৈ গ'ল আমাৰ বগীবিল ব্ৰিজ। বগীবিল এইখন হৈছে আমাৰ পিছফালৰ পথাৰলৈ যাবলৈ দলং বনাই দিছে, ওপৰত ট্ৰেক্টৰ পাৰ হ'বৰ কাৰণে। তো বগীবিল ব্ৰিজ পাৰ হৈ আহিলোঁ আমি। কি ভয়ানক বাঁহৰে ভলুকা। কোনফালে যাম? বাগানৰ কিনাৰে যাম, বাগান আছে, টি গাৰ্ডেন, চাহ বাগান। এয়া আমাৰ ককাইদেউ এজনে লগাইছে ওচৰৰ, দেখিছেনে? পোহৰ মোবাইলত বনোৱা ভিডিঅ'হে আৰু। এয়া দেখিছেনে? এয়া চাহ বাগান। কলম দি দিলে এতিয়া, নহ'লে আৰু ধুনীয়া লাগিলে হ'লে। কোনোবাই বাঁহ কাটিছে, টাং টাং শূন্য শব্দৰে। হাবিত কাঁহে ওলাই নাহে, সাঁথৰ এটা আছিলে নহয়, এখনে বুলি কুঠা নহয় আকৌ, দাহেহে কাটিছে বাঁহ। জেকেট চুৱেটাৰকেইটা বৰ আমনি কৰি আছে, খহি গৈছে। কিন্তু আমাৰ হাবিত এবাৰ বান্দৰ আহি গ'ল, অকলে আহিছোঁ, ভয়ে লাগে। এইখন আমাৰ টি গাৰ্ডেন, পিছফালে চৰি আছে আমাৰ গৰু। এইখন আমাৰ একমাত্ৰ বাগান এখনেই আমাৰ ঘৰৰ পিছফালে আছে, আৰু আমাৰ এই এৰিয়াটো এডোখৰত বাগান আৰু এডোখৰ আছে এইফালে, কিন্তু ঘৰৰ ওচৰত এডোখৰ আছে। মোৰ চাউণ্ড কোৱালিটিটো কেনেকুৱা আহিছে নাজানো, কোনো মাইক চাইক লগোৱা নাই, মোবাইলতে বনোৱা ভিডিঅ'। কি ক'ম, এটা কথা ক'বলৈ পাহৰিছিলোঁৱেই। হেল্ল' নমস্কাৰ, কি খবৰ? মই ধন গগৈ, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পাহৰি গৈছিলোঁ ক'বলৈ, ভিডিঅ' বনাই আছোঁ। আৰু অলপ দেৰি আছে, মোৰ কাপোৰকেইটা খাটাং পৰিব এতিয়া। মানিমুনিডাল থৈ এইকেইটা ধুনীয়াকৈ টানি মানিমুনি উঠাই শিলৰ সাঁকোৰ, দিছ ইজ শিলৰ সাঁকোৰ। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। কিমান দীঘল হ'ল কি কথা নাজানো, তো ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই। অন্য এটা
ভিডিঅ' লগ পূৰা আশাৰে আজিলৈও এৰিলোঁ। বাই বাই, মানিমুনিলৈ বাই বাই, বাই বাই।